Rita Lengpi, Alang Lito Apan, Kami Jaki Wahibati Chuniglo, Lapen Dutulang, Prabhunath Verma, Parmeswar Rajbhar. আপনারা লাইন লাইন আহি থাকক আল্লাহ কেজন যে তোমানকে ভাঙবম আমেন কে তারা মম্প নাম তো কই থাকি Surah, Agustin Timung, ভাই Tiram, Singh Timung, Sanjay Timung, Har Singh Timung, Jiten Kamsa, Paisong Kamsa, Raju Kamsa, ভাই Kiran Be, Sarjan Be, বলম সব কইয়া Sunil Kamsa, Roma, Lapen Ahmad Kepi, Lali Terang Pi, Janaki Bepi, Anjana Tangma, Philip Tangma, Vital Tangma, Ninji Tangma, Tangma, Mira Kepi, Sonika Tangma, Rojita, Kokila, Kokila Tangma. আদৰণি যিবিলাক আহি আছে লিষ্ট আহি আছে পিছত আমি আদৰণি কৰিম গতিকে সকলোলৈ কংগ্ৰেছ আৰু এপিএছএলচি আৰু Anjana Timung Pi, Punam Kamsa Pi, সিংহ ভাই Romani Sancho Pi, সিংহ ভাই Abel Langkayang, Koben, Bima, Dirapi, Kareng Hantepi, Amorani Kipaya, Pedile, Raju, Pante. বলাংফেৰ 6টা পুলিং ষ্টেচন আছে ইয়াত 6টা পুলিং ষ্টেচনত বিশেষকৈ কংগ্ৰেছ আৰু এপিএছএলচি আৰু এজ সেই তিনিটা ৰাজনীতি দল তেওঁলোকৰ ৰাজনীতি দলৰ পৰা আজি ত্যাগ কৰি ভাৰতীয় জনতা পাৰ্টি দলত যোগদান কৰিছে টোটেল সংখ্যা 1575 পৰিয়ালে কংগ্ৰেছ আৰু এপিএছএলচি আৰু এছচি দলৰ পৰা ত্যাগ কৰি আজি তেওঁলোকৰ যোগদান কৰিছে আৰু আজি ইয়াত বৰলাংফেৰ টাউন কংগ্ৰেছৰ সভাপতি আৰু লগে টাউন কংগ্ৰেছৰ সাধাৰণ সম্পাদক আৰু প্ৰাইমেৰী কংগ্ৰেছ 6টা প্ৰাইমেৰী কংগ্ৰেছৰ সভাপতি সম্পাদক গোটেই কমিটিটো তেওঁলোকে ৰিজাৰ্ভ কৰি আমাৰ ভাৰতীয় জনতা পাৰ্টি যোগদান কৰিছে আৰু এছচি ইয়াত ব্ৰাঞ্চ কমিটি আছে ব্ৰাঞ্চ কমিটি সভাপতি আৰু সম্পাদক তেওঁলোকৰে ভংগ কৰি আমাৰ দলত যোগদান কৰা হৈছে লগতে এপিএছএলচি আপোনালোকে দেখা পাইছে সভাপতি ক'তবা তেওঁলোকে পুলিং ষ্টেচনৰ এনেকৈ সভাপতি পাতে জেনেৰেল ছেক্ৰেটাৰী পাতে এনেধৰণৰ যিমানখিনি তেওঁলোকৰ সংগঠন আছে ভাঙিখিনি আৰু লগতে তেওঁলোকৰ ভোটাৰ্ছবিলাক লৈ আনি আজি টোটেল সেই তিনিটা সংগঠন মিলি 1575 আপোনালোকে জানে ইয়াত আপোনালোকৰ ৰেকৰ্ডো আছে আপোনালোকৰ এতিয়াও ৰেকৰ্ড আছে সেই লুম্বাজং কনষ্টিটুৱেঞ্চি আজিলৈ 5বাৰ যোগদান কাৰ্যসূচী আছে আপোনালোকে দেখা পাইছে ডিফু আমাৰ নিজৰ কাৰ্যালয় ভাৰতীয় জনতা পাৰ্টি কাৰ্যালয় তাতে বহুত মানুহে যোগদান কৰিছে তাৰপিছত ৰেংবং হোম হাইস্কুলত যোগদান কৰিছে তাৰপিছত আকৌ ইয়াত ডিষ্ট্ৰিক্ট জেলৰ ওচৰত তাতো যে এই ফিল্ডত তাতে বহুত প্ৰায় 3000 কোচাৰশ্ৰী যোগদান কৰিছে ইয়াৰ পাছত আমাৰ এই মাঞ্জাৰ ওচৰত এইটো আমাৰ ইছামা বুলি কয় তাতোতো বহুত মানুহে প্ৰায় 4000 তাতে 4000 মান পৰিয়ালে এপিএছএলচি আৰু কংগ্ৰেছ আপোনালোকে দেখা পাইছে আগতে যিবিলাকৰ ইয়াত তুলিৰাম ৰহাং গো বেক বুলি লিখিছে যিবিলাক চোলা পিন্ধা নাই চোলা নিপিন্ধি গোটেইখিনি খুলি দিয়া এতিয়া তুলিৰাম ৰহাং গো বেক সেইদিনা তুলিৰাম ৰহাং ৱেলকাম বুলি লিখিছে তুলিৰাম ৰহাং জিন্দাবাদ এই গোটেইখিনি মিলি ইয়াত যোগদান কাৰ্যসূচী আজিৰ পৰা 5বাৰ যোগদান কাৰ্যসূচী অহাকালি বেচকাৰী বেংলঙত ৰংখাং সমষ্টিত আপোনালোকে কৈছে অহাকালিলৈ 4বাৰ হ'ব আগতে টিকা জীয়াইগাথাৰ নিজৰ গাঁৱতে প্ৰায় 1500 পৰিয়ালে তাতে এপিএছএলচি দলৰ পৰা ত্যাগ কৰি আমাৰ দলত যোগদান আৰু তাত যিজনে আমাক ভাত খুৱাইছে জীয়াইগাথাৰ নিজৰ ককায়ৰ ঘৰতে আমি খাই আৰু তেওঁ যিমানখিনি পৰিয়াল আছে আমাৰ আপোনালোকে গম পাইছে যোৱাকালি ৰেলী কিমান হৈছে আজি কিমান হৈছে আমি 3টা কাৰ্যসূচী সমান্তৰাল হিচাপে এটা হ'ল চাইকেল 1251 চাইকেল সংখ্যামতে যিটো লিষ্ট ডিএফঅ'বিলাক যিটো আমাক লিষ্ট দিছে ফৰেষ্ট ডিপাৰ্টমেণ্ট এইটো অৰ্গেনাইজ কৰিছে গছ ৰুবৰ কাৰণে ডিফুৰ পৰা আমি বৰলাংফেল স্কুললৈকে আমি গছ ৰুইছোঁ প্ৰায় 10,000 ইয়াত গছ ৰোপণত এটা কাৰ্যসূচী লৈছে যাতে নৰেন্দ্ৰ মোদী ডাঙৰীয়া সপোন
পূৰণ কৰিব লাগে যে মাকৰ নামৰ এটা গছ ৰুব লাগিব। ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছে যে প্ৰত্যেক পৰিয়ালে যে ঘৰ এটলিষ্ট এজন গছ এজন গছ ৰুব লাগে। সেইমতে তেখেতৰ সপোন পূৰণ কৰিবৰ কাৰণে আমি আজি এমাহ দুমাহ ধৰি প্ৰত্যেক জেগাত আমি যোগদানৰ কাৰ্যসূচীৰ লগত মিলাই সমান্তৰাল হিচাপে আমি লগে আমি গছ ৰোপণ কৰা কাৰ্যসূচী এনেধৰণৰ আমি প্ৰায় 50 কিলোমিটাৰ ডিপুৰ পৰা বলাৰলৈকে চাইকেল দি আহিছোঁ। যাতে ৰাইজক আমি বুজাইছোঁ যে আপোনালোকে গছ ৰোপণ কৰিব লাগে। সেইমতে আমি গছ ৰুইছোঁ। লগে ইয়াত যোগদান কাৰ্যসূচী অহাকালিও সমান্তৰাল হিচাপে ৱেষ্ট কাৰ্বি আংলং হ'ব। তাৰপিছত 24 তাৰিখে লংপু যাম। তাতে যিটো নেকি আমাৰ কাৰ্বি ছোৱালীৰ কাৰণে যিটো নেকি ৰেপ এণ্ড মাৰ্ডাৰ কৰিছে সেইটো লৈ আমি তাত জেগাত দল সংগঠনবিলাকে গৈছে, ময়ো পঠাইছোঁ। গতিকে তাতো গৈ আহিম 24 তাৰিখ। 25 তাৰিখ পৰা ৱেষ্ট কাৰ্বি আংলঙত 4 দিন কাৰ্যসূচী আছে। 25, 26, 27, 28 আৰু 29 তাৰিখৰ গৃহমন্ত্ৰী গুৱাহাটীলৈ আহিব। একেই কাৰ্যসূচীতে হ'ব। মটৰ চাইকেল পাহাৰ জেগাত চাইকেল চলাবলৈ অলপ অসুবিধা, মটৰ চাইকেল অলপ সহজ হয়। গতিকে যোগদানৰ কাৰ্যসূচী গছ ৰোপণ কৰা আৰু লগতে মটৰ চাইকেল কৰিছে। বিভিন্ন ধৰণৰ অভিযোগবিলাকৰ আমি লাহে সমস্যাবিলাকৰ আলাপ আলোচনাৰ মাজত পূৰণ কৰিবৰ কাৰণে চেষ্টা কৰিম। আপোনালোকে জানে লৰিণ নিজেইটো 2টা জেগাত 2টা সমষ্টিত যি ইলেকশ্যন খেলিছে। তৰংগ গগৈ তাতে ইলেকশ্যন খেলিছে আৰু বেলেগ তাত 2টা চিটত তেওঁ বহুত ভোটৰ পৰা হাৰিছে। যিজনে ৰাইজে ৰিজেক্ট কৰিছে, মানুহে ভোট দিয়া নাই, সেইজন মানুহ কাৰ্বি আংলঙৰ সমস্যা কি? আজি আপোনালোকৰ মোক সমালোচনা কৰিছে, ৰাজনীতিক সমালোচনা কৰিছে। তেওঁলোকে মনোসজা কথাবিলাক কৈ আছে। কাৰ্বি আংলং আপোনালোকে জানে কাৰ্বি আংলং এতিয়া স্থায়ী শান্তি। যেতিয়া টিম কাৰ্বি আংলঙৰ মই নেতৃত্ব লোৱাৰ পিছত ইয়াত কোনো জাতি জনগোষ্ঠীৰ লগত সংঘাত হোৱা নাই। 2 নম্বৰ, ইয়াত চুকে কোণে কংগ্ৰেছৰ শাসনমূলকৈ এতিয়া বিজেপি চৰকাৰ অহাৰ পিছত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দায়িত্ব লোৱাৰ পিছত এতিয়া কাৰ্বি আংলঙৰ লাহে ডেভেলপমেণ্ট কামবিলাক আগবাঢ়ি গৈছে নে নাই? লৰিণ যদি তেওঁ মনোসজাৰ কথা কৈছে, ৰাজনীতি কিবা এটা লাভ হ'ব কাৰণে তেওঁ কৈছে। হ'ব।